নমস্কাৰ পৱনছ ভিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমি বিভিন্ন বিষয়ৰ কিছু সহজ কৌশল শিকাই আহিছো আজিও আমি ভগ্নাংশৰ সহজ কৌশল কিছুমান শিকিবলৈ প্ৰয়াস কৰিম ভগ্নাংশ তোমালোকে জানা ছাত্ৰ ছাত্ৰীসকলে ভগ্নাংশ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত পৰা দেখা যায় এটা কিছু আমি নিয়ম জানো আমি তাতকেও সহজে যদি কৰিব পাৰো তেনেকুৱা উপায় কিছুমানৰ বিষয়ে আজি আলোচনা কৰিম বুলি ভাবিছো গতিকে আজি আমি আলোচনা কৰিম ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আৰু কিছুমান সহজ নিয়মৰ বিষয়ে আজি আলোচনাত আমি তোমালোকক শিকাবলৈ চেষ্টা কৰিম আসলতে আমি ভগ্নাংশ কি প্ৰথম এই কথাটো জানিব লাগিব ভগ্নাংশ হৈছে যে গোটা বস্তু এটা সমানে ভাগ কৰি তাৰ পৰা লোৱা অংশ ধৰি লও যিকোনো এটা গোটা বস্তু ললা তাক সমানে পাঁচটা ভাগ কৰি পেলালা তাৰপৰা যদি তিনিটা ভাগ লৈ যোৱা তাক আমি কি বুলি কম 5 ভাগৰ 3 আমি কেনেকৈ খুচাম তোমালোকক স্ক্ৰিনত দেখুৱাইছো 5 ভাগৰ 3 এতিয়া আমাৰ 5 টো হৰ ডিনোমিনেটৰ বুলি কম আৰু 3 টোক লব বা নিউমাৰেটৰ বুলি কম আৰু স্ক্ৰিনত তোমালোকক কিছু ভগ্নাংশ কেনেকৈ উপস্থাপন কৰিব পাৰি দেখুৱাইছো তোমালোকে স্ক্ৰিনত মন কৰিবা এতিয়া কথা হল আমি ভগ্নাংশ কি জানো তাৰ বাহিৰেও আমি কিছু কথা আমি জানো যিবোৰ আমি মনত পেলাই লোৱাটো ভাল বিশেষকৈ আমাৰ তিনি প্ৰকাৰৰ ভগ্নাংশ আমি পাওঁ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ যি ভগ্নাংশৰ হৰ লবতকৈ ডাঙৰ সেইবোৰ হৈছে প্ৰকৃত ভগ্নাংশ কেনেবাকৈ যদি লব হৰতকৈ ডাঙৰ হৈ যায় তাক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কম আৰু যি ভগ্নাংশত গোটা আৰু ভগ্নাংশ দুইটা অংশ থাকে তাক আমি কি বুলি কম মিশ্ৰ ভগ্নাংশ গোটা মানে এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগি থাকে তোমালোকক উদাহৰণ কিছুমান দেখুৱাইছো 2 ভাগৰ 1 4 ভাগৰ 3 6 ভাগৰ 5 এইবোৰ প্ৰকৃত ভগ্নাংশ হৰবোৰ লবতকৈ ডাঙৰ 2 ভাগৰ 3 4 ভাগৰ 7 এইবোৰ অপ্ৰকৃত ভগ্নাংশ আকৌ 1 সমষ্টি 2 ভাগৰ 1 2 সমষ্টি 4 ভাগৰ 3 এইবোৰ হৈছে মিশ্ৰ ভগ্নাংশ এনেকুৱা ধৰণৰ উদাহৰণ তোমালোকে পাইছা আৰু এটা কথা মনত ৰাখিবা যে আমি অপ্ৰকৃত ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰোঁ আৰু মিশ্ৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ সাধাৰণতে আমি ভগ্নাংশ এটাক অপ্ৰকৃত ৰূপত নেৰাখি আমি মিশ্ৰ ভগ্নাংশ ৰূপলৈ নিওঁ কেনেকৈ নিব পাৰি মই স্ক্ৰিনত তোমালোকক দেখুৱাইছো যে আমাৰ 4 ভাগৰ 11 তাক যদি আমি এটো অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ লিখো 4 11 ঘন কৰিম দুবাৰ যাব ভাগে 3 গতিকে আমি তাক লিখিম 2 সমষ্টি 4 ভাগৰ 3 আকৌ যদি আমি 2 সমষ্টি 4 ভাগৰ 1 তাক আমি অপ্ৰকৃত ভগ্নাংশ লিখিবলৈ হয় তেনেহলে আমাৰ হৰটোৱে পূৰ্ণ অংশক পূৰণ কৰি তাৰ পিছত লবটোক যোগ কৰি দিম গতিকে কি হ'ব 4 ভাগৰ 9 এতিয়া আমি ভগ্নাংশ যোগৰ বিষয়ে আলোচনা কৰোঁ সহজ নিয়ম কেনেকৈ কৰিম ধৰি ললো আমি 4 ভাগৰ 3 আৰু 7 ভাগৰ 2 যোগ কৰিব লাগে তেতিয়া আমি কি কৰিম প্ৰথমটো ভগ্নাংশৰ লবটো দ্বিতীয়টো ভগ্নাংশ হৰৰ লগত পূৰণ কৰিম 3 পূৰণ 7 21 হ'ল আৰু দ্বিতীয়টো 4 পূৰণ 2 8 হ'ল দুইটা যোগ কৰিলে কিমান হ'ব 29 টো আমাৰ কাৰণে হ'ব লব আৰু ভগ্নাংশ দুটাৰ হৰ দুটাক যদি আমি পূৰণ কৰি দিওঁ 4 পূৰণ 7 4 * 7 28 টো হ'ব আমাৰ হৰ গতিকে কিমান হ'ব 29/28 তাক আমি যদি মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰোঁ তেনেহলে কি হ'ব 1 সমষ্টি 28 ভাগৰ 1 আকৌ আমি এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশ প্ৰকৃত ভগ্নাংশ যদি যোগ কৰোঁ 3 + 2/5 এটো যদি কৰোঁ আমাৰ যোগ চিনটো মাজৰ পৰা আঁতৰাই দিলে হ'ব তেতিয়া আমি কি লিখিব পাৰিম 3 সমষ্টি 5 ভাগৰ 2 ইমান সহজে আমি কৰিব পাৰোঁ আকৌ বিয়োগৰ ক্ষেত্ৰত যদি চাওঁ ধৰি ললো 3 ভাগৰ 2 বিয়োগ 5 ভাগৰ 3 আগৰ নিচিনাকৈ আৰু যোগটোত আমি কি কৰিছিলো প্ৰথম লবটো দ্বিতীয় হৰটোৰ লগত পূৰণ কৰি দ্বিতীয় হৰটো লবটো প্ৰথম হৰটোৰ লগত পূৰণ কৰি যোগ কৰিছিল ইয়াত আমি বিয়োগ কৰিম গতিকে কি হ'ব 2 * 5 10 3 * 3 9 10 - 10 9 = 1 হ'ল আৰু হৰ দুটা আমি পূৰণ কৰিম 3 * 5 15 টো হ'ব আমাৰ কি
হৰক গতিকে 1/15 আকৌ বিয়োগৰ ক্ষেত্ৰত যদি পূৰ্ণ সংখ্যাৰ পৰা যদি এটা প্ৰকৃত ভগ্নাংশ বিয়োগ কৰোঁ 3 - 2/5 সেইটো কৰিলে কি হ'ব আমি 1 এটা কমাই দিওঁ কি 2 আহিলে 2 আৰু হৰটো একে ৰাখিম 5 আৰু 5 পৰা 2 যদি বিয়োগ কৰি দিওঁ কি হ'ব 5 - 2 3 3টো আমাৰ লব হৈ যাব কি হ'ব 2 সমষ্টি 5/3 গতিকে এই ধৰণে আমি বিয়োগ কৰিব পাৰোঁ নিয়মকেইটা তোমালোকে শিকি ল'বা আমি ভগ্নাংশ পূৰণৰ ক্ষেত্ৰলৈ যদি যাওঁ 7/2 পূৰণ 5/3 ইয়াত একো বেলেগ কথা নাই আমাৰ হৰ দুটা হৰৰ লগত আৰু লব দুটা লবৰ লগত পূৰণ কৰি দিলে হৈ যাব 2 × 3 6 7 × 5 35 আকৌ ভগ্নাংশৰ হৰণৰ ক্ষেত্ৰত কি হয় পূৰণৰ বিপৰীতটো হয় আমাৰ কি হ'ব প্ৰথমটোৰ লব দ্বিতীয়টো হৰৰ লগত পূৰণ হ'ব 4 × 7 28 হ'ব সেইটো আমাৰ নতুন ভগ্নাংশটো কি হ'ব লব হ'ব আৰু 5 × 6 30 হ'ল সেইটো আমাৰ দ্বিতীয় ভগ্নাংশটোৰ যেটো পাম সেই ভগ্নাংশটোৰ হৰ হ'ব তাক যদি আমি লঘিষ্ঠ আকাৰলৈ দিওঁ 2 ৰে হৰণ কৰিব পাৰোঁ কৰিলে কি হ'ব 14/15 বা 15/14 এইটো হ'ব আমাৰ উত্তৰটো গতিকে যোগ বিয়োগ পূৰণ হৰণ আমি সহজভাৱে এই ধৰণে কৰিব পাৰোঁ এটা আমি যদি সৰল অংক এটা লওঁ ধৰি ললোঁ 4/3 যোগ 6/1 যোগ 2/1 এই তিনিটা ভগ্নাংশ আমি যোগ কৰিব লাগে আমি কেনেকৈ কৰিম প্ৰথম দুটা ভগ্নাংশ আমি যোগ কৰিম পদ্ধতি কোনটো কৰিম যেটো আমি সহজভাৱে কৰিব পাৰোঁ আমি কৰিলোঁ 3 × 6 + 4 × 1 18 + 4 কি হ'ব 22 হ'ব আমাৰ লবটো আকৌ 4 × 6 24 24টো হ'ব আমাৰ হৰ এতিয়া আমাৰ কি হ'ব তাক লঘিষ্ঠ আকাৰলৈ দিলে 11/12 + 1/2 1/2টো আমাৰ থাকি গৈছিল এতিয়া আমি পুনৰ আমাৰ যোগ পদ্ধতিটো প্ৰয়োগ কৰিম 11/12 + 1/2 কি হ'ব 2 × 11 + 12 × 1 দুইটা প্লাস কৰিম কি হ'ব 34 হ'ব 34টো হ'ব আমাৰ লব আৰু হৰটো কি হ'ব 12 × 2 12ক 2 ৰে পূৰণ কৰিম 24 হ'ল গতিকে 34/24টো হ'ব আমাৰ উত্তৰ কিন্তু আমি তাক লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ লঘিষ্ঠ আকাৰলৈ নিব পাৰিলে আমি তাক লঘিষ্ঠ আকাৰলৈ নিম কি হ'ব 17/12 2 ৰে দুইটাকে হৰৰ লবক হৰণ কৰিম এতিয়া আমি অপ্ৰকৃত ভগ্নাংশ এটা পালোঁ তাক আমি আকৌ মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰোঁ কি হ'ব 1 সমষ্টি 12/5 গতিকে এইটো হ'ব আমাৰ উত্তৰ আকৌ আমি যদি বেলেগ এটা উদাহৰণ লওঁ গোটেইকেইটা যদি মিশ্ৰ ভগ্নাংশৰ যোগ বিয়োগ হয় তেতিয়া 2 সমষ্টি 3/1 বিয়োগ 1 সমষ্টি 3/1 যোগ 4 সমষ্টি 3/2 এই অংকটো কৰিবলৈ আমি প্ৰথম চাব লাগিব আমাৰ যি গোটা অংশ আছে সেই গোটা অংশ কেইটা আমাৰ কি আছে 2 1 আৰু 4 2 ৰ আগত প্লাস চিন আছে 1 ৰ আগত মাইনাস চিন আছে 4 ৰ আগত প্লাস চিন আছে গতিকে আমাৰ উত্তৰটো কি হ'ব 2 + 4 - 1 গতিকে কি হ'বগে 5 5 প্লাস তাৰ পিছত আমি প্ৰকৃত যি ভগ্নাংশ আছিল সেই অংশ কেইটাক চাম 3/1 বিয়োগ 3/1 যোগ 3/2 3/1 3/1 কি হ'ব ইটো হিটো বিয়োগ কৰিলে 0 হ'ব আৰু থাকি যাবগে 3/2 গতিকে কি হ'ব যোগ 3/2 গতিকে 5 যোগ 3/2 তাক যদি আমি কি কৰোঁ মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰোঁ তেনেহ'লে আমি প্লাস চিনটো আঁতৰাইলে হ'ব গতিকে কি হ'ব 5 সমষ্টি 3/2 এই ধৰণে আমি সৰল অংক কৰিব পাৰোঁ যোগ বিয়োগ পূৰণ হৰণ এই পদ্ধতিসমূহ প্ৰয়োগ কৰি আমি যিমানেই দীঘলীয়াকৈ নিদিয়ক বা ডাঙৰকৈ নিদিয়ক আমি সমাধান কৰিব পাৰিম এই ধৰণে সহজ পন্থা প্ৰয়োগ কৰি সহজ কৌশল প্ৰয়োগ কৰি আমি অংকসমূহ সমাধান কৰিব পাৰোঁ তোমালোকক আজি মই সহজ উপায় কিছুমান শিকালোঁ বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত এনে ধৰণে সহজ উপায় প্ৰয়োগ কৰি কৰিলে আমাৰ সময় অলপ কম লাগে গতিকে তোমালোকে শিকিলা আৰু কিছু উপায় আমি দিম ভৱিষ্যতলৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ